অকলে থাকক আৰু মাত্ৰ নিজৰ ওপৰত গুৰুত্ব দিয়ক। ভগৱানে এনেকুৱা এজন পঠিয়াব যিজন সঁচাকৈয়ে আপোনাৰ যোগ্য। জীৱনৰ সেই সম্পৰ্কটোৱে সঁচা যিয়ে পিঠিৰ আঁৰতো সন্মান দিয়ে। কিছুমান মানুহে আপোনাৰ বিষয়ে আনৰ আগত বেয়াকৈ কয় কাৰণ তেওঁলোকে আপোনাৰ লগত কথা পতাৰ অধিকাৰ হেৰুৱাই পেলাইছে। এটা সময় আছিল যেতিয়া আমি হৃদয়ৰ পৰা হাঁহিছিলোঁ। এতিয়া মুখৰ সুখৰ লগত হৃদয়ৰ কোনো সম্পৰ্ক নাই। কিছুমান সপোন পূৰণ কৰিব লাগিব, কিছুমান আশা পূৰণ কৰিব লাগিব। যাত্ৰা আৰম্ভ কৰিছোঁ মাত্ৰ, বহুদূৰ যাবলগীয়া আছে। মানুহে আমাক ঠেলি দিয়ে যে আমি ডুব গ'লো। সুবিধাটো আছিল এইটো, অভিশপ্ত জীৱনে আমাক সাঁতুৰিবলৈ শিকাইছিল। প্ৰয়োজনৰ কথা আহিলে সকলো জিভাখন মিঠা হৈ পৰে। খালী পেট, খালী পকেট জীৱনত যি শিক্ষা দিয়ে, কোনো বিশ্ববিদ্যালয় বা শিক্ষকে এইটো শিকাব নোৱাৰে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। পেজটো লাইক ফ'ল' কৰি আগবঢ়াই লৈ যায় যেন। ধন্যবাদ। আগলৈ আৰু এনেধৰণে বনাবলৈ চেষ্টা কৰিম। সকলোৱে সহায় সহযোগিতা কৰিব। ধন্যবাদ।